স্যার 17 বছর আপনাদের অশান্তি চলাই বুলি কৈছিলে কিন্তু এবাৰ 5 বছৰ শান্তি আহিছে বুলি কৈছে ভিতৰত এই ক্ষেত্ৰত কি কয়? এই 5 বছৰটো হোৱা নাই হতে 3 বছৰ হৈছে এই 3 বছৰৰ অশান্তি আগন্তুক দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব আমাৰ ইয়াত? নাই পাৰ্টি কোন হ'ব এতিয়া ডিচাইড হোৱা নাই মুঠতে পাৰ্টি দিয়াটো কেণ্ডিডেট দিয়াটো 100% কথা পিছত বিজেপিৰ লগত মিত্ৰতা হ'ব পাৰে নেকি? এইবিলাক মিত্ৰতাৰ কথা নাহে আমি দুইজন এমপি জিকাই ল'ম আগত ইয়াৰ পিছত চাম কাৰ লগত থকা হ'ব উদ্যোগত ইয়দৰ ছেমিনাৰ হৈছে ওদালগুৰি জিলা ইয়দ বিভাগৰ এই ছেমিনাৰত কমেও 2000তকৈ বেছি আমাৰ ইয়দসকল আছে আৰু যিখিনি ছাবজেক্ট লৈ পেলাই আলোচনা কৰিছে ইয়াত ছেমিনাৰত আমাৰ কাম্পা বৰগোহাঁই ডাঙৰীয়া আহিছে আমাৰ ৰিটায়াৰ্ড SP প্ৰদীপ ব্ৰহ্ম ডাঙৰীয়া আহিছে ইহঁতে আৰু চৰণ বড়ো ডাঙৰীয়াও আছে ইহঁতে যিখিনি বক্তব্য ৰাখিলে ইয়দসকলত যিখিনি কথা কৈ পেলাই এনকাৰেজ দিলে এইটো খুব ভাল কথা যে আমাৰ ইয়দসকলে বহুত এনকাৰেজ পাইছে আজি আৰু ময়ো লাষ্টত ইয়দসকলক সেইটোৱেই জনাইছোঁ যে BTC চুক্তিৰ হিষ্ট্ৰীটো কেনেকুৱা হৈছে আৰু কোন কোন ছাপোৰ্ট কৰিছিল সেইখিনি কথা মই জনাই দিছোঁ মুঠতে মই খুব ভাল লাগিছে আৰু আগন্তুক আমাৰ যিটো লোকসভা 2024ত যিটো লোকসভাৰ নিৰ্বাচন হ'ব দৰং ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা ইয়াত আমি BPF হিচাপে অকলে খেলিব কাৰো লগত এলায়েন্স নহ'ব আৰু এইবাৰ আমি যদি দুইজন MP জিকাব পাৰে তেতিয়াহ'লে দিল্লীত একজন কেবিনেট মিনিষ্টাৰ পোৱাটো 100% কথা আৰু এইটো আমি চেষ্টা কৰি আছোঁ স্যার বিজেপি চৰকাৰে আপোনাক বিচাৰি আছে MP ইলেকশ্যনৰ কাৰণে এই ক্ষেত্ৰত আপুনি কি কয়? নাই এইটো মিডিয়াতহে কোনোবাই কৈছে কিন্তু এনেকুৱা আমাৰ দলৰ লগত ডাইৰেক্ট এনেকুৱা যোগাযোগ নাই হয়তো মিডিয়াত ময়ো কিবা কিবি ক'ব পাৰে সেইটো কিন্তু দলৰ লগত এনেকুৱা ডাইৰেক্ট যোগাযোগ কিবা হোৱা নাই এইটো ক'ব পাৰে কোৱা ডাঙৰ কথা নহয় কিন্তু আমাৰ উদ্দেশ্যটো হ'ল BPFে অকলে খেলিব দুইজন MP লৈ যাম দিল্লীত আৰু একজন কেবিনেট মিনিষ্টাৰ ল'ম ভাল ডিপাৰ্টমেণ্ট লৈ পেলাই MLA মিনিষ্টাৰেৰে ভৰি পৰিছে গোটেই BTAD মই নাজানো এইটো আপোনালোকে দেখি আছে মইতো দেখা নাই আপোনালোকে বহুত আমাৰ BTC অঞ্চলত বহুত মিনিষ্টাৰ MLA সোমাই আছে বুলি কৈছে মই কাকো কাটি নকৰোঁ মই আপচকো আপুনি আজি সমালোচনা আপচোতো আজিৰ কথা নহয় মই বহুত দিনৰ পৰাই কৈ আছোঁ আপোনালোকেহে আজিহে শুনিছে নেকি কিন্তু মই এনেকুৱা আপচোৱে BTC চুক্তিত ছাপোৰ্ট কৰা নাই ছাপোৰ্ট অফ লেটাৰ দিয়া নাই সেই কথাটো আজিৰ কথা নহয় বহুত আগৰ পৰাই কৈ আহিছোঁ অসমত যিমান দল সংগঠন আছে আছুৰ পৰা গোৰ্খাৰ পৰা আদিবাসীৰ পৰা বেংগলীৰ পৰা বা মাইনৰিটিৰ পৰা যিমান দল সংগঠন আছে চবে ছাপোৰ্ট কৰিছে ছাপোৰ্ট অফ লেটাৰ আমাক দিছে কিন্তু অল বডো ষ্টুডেণ্টছ ইউনিয়ন আপচোৱে দিয়া নাই এই কথাটো আজিৰ মোৰ নতুন কথা নহয় স্যার 17 বছৰ আপোনালোক অশান্তি চলাই বুলি কৈছিলে কিন্তু এবাৰ 5 বছৰ শান্তি আহিছে বুলি কৈছে ভিতৰত এই ক্ষেত্ৰত কি কয়? এই 5 বছৰটো হোৱা নাই হতে 3 বছৰ হৈছে এই 3 বছৰৰ অশান্তি আগন্তুক দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব আমাৰ ইয়াত? নাই পাৰ্টি কোন হ'ব এতিয়া ডিচাইড হোৱা নাই মুঠতে পাৰ্টি দিয়াটো কেণ্ডিডেট দিয়াটো 100% কথা পিছত বিজেপিৰ লগত মিত্ৰতা হ'ব পাৰে নেকি? এইবিলাক মিত্ৰতাৰ কথা নাহে আমি দুইজন MP জিকাই ল'ম আগত ইয়াৰ পিছত চাম কাৰ লগত থকা হ'ব गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं दावहारु अट' एजेन्सियाव बाइगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों बेफोरनो जाबाय फ्री एसर्ट गिफ्ट फ्री सीट कभार 5 लिटार पेट्रल फ्री गंनै हेलमेट फ्री 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन
आबुङै मिथिना लाबावनो थाखाय 60000399 187 8822018193 जानबुं नम्बराव खौरां लाहरनो हागोन।